নমস্কাৰ প্ৰিয় দৰ্শক, মহাৰথী কৰ্ণৰ এই 5টা ভুলৰ বাবে তেওঁৰ বিনাশৰ কাৰণ হৈছিল। প্ৰিয় দৰ্শক, যদি আপুনি এই চেনেলটিলৈ নতুনকৈ ভুমুকি মাৰিছে, তেতিয়াহ'লে আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। কৰ্ণই কৰা প্ৰথমটো ভুল আছিল যেতিয়া কৰ্ণই নিজকে ব্ৰাহ্মণ বুলি পৰিচয় দি পৰশুৰামৰ পৰা দিব্য অস্ত্ৰৰ শিক্ষা লৈছিল আৰু যেতিয়া ভগৱান পৰশুৰামে জানিব পাৰিছিল যে কৰ্ণ ব্ৰাহ্মণ নহয়, তেতিয়া তেওঁ কৰ্ণক অভিশাপ দি কৈছিল, যেতিয়া তোমাৰ অস্ত্ৰৰ সকলোতকৈ বেছি প্ৰয়োজন হ'ব, তেতিয়া তুমি সকলো অস্ত্ৰবিদ্যা পাহৰি যাবা। দ্বিতীয়তে, আমি সকলোৱে জানো কৰ্ণ বহুত দানবীৰ আছিল। সূৰ্যদেৱৰ পূজা কৰাৰ সময়ত যদি কোনোবাই তেওঁৰ পৰা কিবা বিচাৰে, তেতিয়া তেওঁ হাঁহিমুখে দান কৰি দিছিল আৰু সেই কাৰণে ইন্দ্ৰদেৱে ছলনা কৰি কৰ্ণৰ পৰা কুণ্ডল আৰু কৱচ দান হিচাপে লৈছিল। তৃতীয়তে, এবাৰ কৰ্ণই ভুলবশতঃ শব্দভেদী বাণ চলাই এটি গৰু পোৱালি মাৰি পেলাইছিল আৰু তেতিয়া গৰুৰ গৰাকীয়ে কৰ্ণক অভিশাপ দিছিল যে কৰ্ণৰো এনেকৈ মৃত্যু হ'ব। চতুৰ্থতে, কৰ্ণই দুৰ্যোধনক সংগ দিছিল, কিন্তু দুৰ্যোধন বহুতো অধৰ্মী আছিল। সেই কাৰণে মহাভাৰতৰ যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ সাৰথি হৈছিল আৰু অধৰ্মৰ সংগ লোৱাৰ বাবে তেতিয়াই কৰ্ণৰ মৃত্যুৰ কাৰণ হৈছিল। পঞ্চমতে, যেতিয়া মাতৃ কুন্তীয়ে কৰ্ণক কৈছিল পঞ্চপাণ্ডৱ তোমাৰ ভাতৃ, তেতিয়া কৰ্ণই তেওঁৰ মাতৃক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ অৰ্জুনৰ বাহিৰে বাকী পাণ্ডৱসকলৰ ওচৰত অস্ত্ৰ প্ৰয়োগ নকৰে। কৰ্ণই নিজৰ মিত্ৰতাৰ কাৰণে স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ গৈছিল। প্ৰিয় দৰ্শক, আপোনাৰ দিনটো শুভ হওক।